মই যেটো আগৰ পৰা কৈ আছোঁ that we have to take a very firm stand on that. আৰু যোৱা পৰহি মই লখিমপুৰৰ উজনি অসমৰ গোটেইখিনি জিলাৰ OC সকলৰ লগত মিটিং কৰিছিলোঁ ডিব্ৰুগড়ত BCPL গেষ্ট হাউচত। তাত মই সেইটো নিৰ্দেশ দিছিলোঁ আৰু এই নিৰ্দেশটো ক্লিয়াৰ আছিলে যে যেটো পাব্লিক ডোমেইনত দুটা বস্তু ওলাইছে FICN আৰু নকল ফোনৰ সেইটোৰ ওপৰত এটা মেছিভ এক্সাৰসাইজ কৰিব লাগে, অপাৰেশ্যন চলাব লাগে। যোৱাকালি ৰাতি আমি নকল ফোন আৰু FICNৰ ট্ৰেডৰ লগত জড়িত থকা প্ৰায় 71 জন মানুহ এৰেষ্ট কৰিছোঁ। বিশ্বনাথ ডিষ্ট্ৰিক্টত 6.5 লাখ টকাও ৰিকভাৰ হৈছে আৰু কিছু নকল ফোনো ৰিকভাৰ হৈছে। আৰু মই আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক সেইটো এটা বিশ্বাস দিব খুজিছোঁ যে I will ensure that in next 30 days this business of FICN and fake gold is completely decimated from Assam. That is my assurance to you. যোৱাকালি ৰাতি যেটো এৰেষ্ট হৈছে তাত টোটাল 71 জন এৰেষ্ট হৈছিল। ৰাতিপুৱা মই 9টা বজাত যেতিয়া ৰিপৰ্ট লৈছিলোঁ তাত বিশ্বনাথৰ পৰা 8টা হৈছে, কাৰ্বি আংলং 4 জন, নগাঁও 10 জন, লখিমপুৰ 10 জন, শোণিতপুৰ 11 জন, বৰপেটা 4 জন, বঙাইগাঁও 4 জন, মৰিগাঁও 6 জন, ওদালগুৰি 2 জন, তামুলপুৰ 1 জন, বাক্সা 1 জন, কোকৰাঝাৰ 9 জন, দৰং 1 জন, ধুবুৰী 4 জন, total 71. And in this connection, total 71 and লখিমপুৰ বিশ্বনাথ ডিষ্ট্ৰিক্টৰ পৰা এটা টিম গৈছিলে, যেটো টিম বংগালমাৰা লখিমপুৰৰ পৰা এটা ঘৰৰ পৰা 8 জন মানুহ পিকআপ কৰিছে, বিশ্বনাথ পুলিচে কৰিছে। তাত কেশ 6.6 lakhs has been recovered আৰু এটা ফেক গোল্ড পিছো ৰিকভাৰ কৰা হৈছে। আৰু তেওঁলোকে কোনোবা এজন মানুহ চিটিং কৰিছিলে, সেই মানুহজনৰ পৰা কমপ্লেইণ্ট লৈ যোৱাকালি ৰাতি সেইটো কৰা হৈছে। আৰু এওঁলোকৰ যিখিনি মানুহ আমি এৰেষ্ট কৰিছোঁ এইখিনি 71 আৰু মেইন যিখিনি প্ৰায় এভিডেন্সো পোৱা গৈছে তেওঁলোকৰ মোবাইল ষ্টাডি কৰিবলৈ কোৱা হৈছে, যেটোকে আমি বেকৱাৰ্ড আৰু ফৰৱাৰ্ড লিংকেজেছটো এষ্টাব্লিছ কৰিব পাৰোঁ আৰু যিখিনি মানুহ সেইটোৰ লগত জড়িত আছে সেইটো মানুহ আমি এৰেষ্ট কৰিব পাৰোঁ। মই এটা কথা আৰু ক'ব খুজিছোঁ, and this message is to all police officers of the state, and this is what I had said in the meeting at Dibrugarh day before yesterday. I shall be absolutely ruthless